आबाद मावनानै जाफुंसारनो हादों गरेस्वर हालामनि दरसे गामिया। तामुलपुर जिल्लानि गरेस्वरनि सिमायारि गामि उदालगुरि जिल्लानि 2 नं रौमारि गामियाव आबाद मावनानै गंफ्रोमबो नखरानो गावनि आथिङाव गसंथानायनि राहाखौ खालामनानै लानो हादों। गामिनि गंफ्रोमबो नखरानो आबाद मावनायजों लोब्बा जानानै नखरखौ सामलायनायजों लोगोसे समाजाव मोनसे मिजिं गोनां खौरां लाबोदों। बेबादिनो 2 नं रौमारि गामिनि 3 बिदा फंबाय निर्मल तालुकदार, धरणी तालुकदार आरो केशव तालुकदाराबो फावसायनानै थायाखै। आथिखालाव गासिबो रोखोमनि मैगं थाइगंनि आबाद मावनायाव मुखुब जादों गामिनि नखरफोरा। गामिनि बरनदि दैसानि सायाव थानाय गाज्रि दालांनि जायगायाव माखासे सान सिगां पानेरे बियाबनि एमएलए एबा आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिनि नाजानायाव आरसीसी दालां जायो, जायनि जाउनाव गामिनि दिहुननाय मैगं थाइगं एबा बायदिसिना आबादफोरखौ गरेस्वर, गुवाहाटी बायदि जायगाफोराव फानहैनायाव जेंना गैयै जानानै फैदों। बिथांमोना गासिबो आबादखौनो रासायनारि हासारनि सोलाय गोबोरखि एबा जैबिक हासार बाहायनानै आबाद मावनायनि थाखाय बे गामिनि मैगं थाइगंआ हाथायफोराव गोबां अनसायनाय मोनो। गामिनि चन्द्रधर तालुकदाराबो आबाद मावनानै गावनि आथिङाव गसंथानो हादों। सासे आबादारियानो गोबां बिगा हायाव फान्थाव बिलाथि, फुलकबि, जोगोनार, बान्दा कबि, बिन, बानलु, आलु, सामब्राम गुफुर बायदि आबाद मावनानै बोसोरफ्रोमबो मोजाङै मुलाम्फा खालामनो हादों। 2 नं रौमारि गामिनि आबादारिफोरा बेबादिनो बयनिबो थाखाय थुलुंगाखांनायनि बिदिन्थि जानानै फैदों। আমি খেতি আমাৰ প্ৰধান খেতি আমাৰ এই উপৰীয়া ফচল আমাৰ কবি, তাৰপিছত আলু, এই জলকীয়া, আপোনাৰ বিভিন্ন ধৰণৰ আমি খেতি কৰোঁ আৰু আমাৰ খেতিটোৱে হ'ল প্ৰধান কৰ্ম। আৰু এই খেতিৰ জৰিয়তে আমি ল'ৰা ছোৱালীকো পোহপাল দিছোঁ আৰু ল'ৰা ছোৱালীক শিক্ষা দীক্ষাও দিছোঁ আৰু এই খেতিৰ দ্বাৰাই আমি ধুনীয়াকৈ চলি আছোঁ আমি পৰিয়াল। গ্ৰাম সেৱকবিলাক থাকে, এইবিলাক খবৰ নলয় নেকি? গাঁও সেৱক আমাৰ ইয়াতে কোনোদিন নাহে। আমি বহুতবাৰ খবৰো কৰিছোঁ গাঁও সেৱকক, কিন্তু গাঁও সেৱক নাহে। কেইবছৰমান আগতে আহিছিলে, আহি কৃষি বিভাগৰ ফালৰ পৰা কোনো নাই। আমি একো সুবিধাও নাপাওঁ। চব নিজাকে নিজাকে আমি নিজে খটুৱাই আমি মানে সাৰৰ বিধান বা আপোনাৰ বস্তুবিলাকৰ বিধান আমি নিজে মাইন খটাই পেলাই আমি আনি পেলাই খেতিখিনি আমি কৰোঁ। কিমান বছৰ ধৰি কৰি আছে আপোনালোকে? মই এতিয়ালৈকে মোটামুটি 15-20 বছৰ হ'ল। মই প্ৰথম অৱস্থাত বেংগলৰ পৰা এজন মাষ্টৰ আনিছিলোঁ। মোৰ বন্ধুৰ নিচিনাই আছিল। আগতে আমাৰ ইয়াতে জালুকবাৰীত আছিল। তেওঁ অহাৰ পিছত তেওঁ মোটামুটি বহু মাটি খেতি কৰিলে। এই খেতিবিলাক মানে এনেকুৱা হয়, আমি ট্ৰাক লগাই পেলাই আমি গুৱাহাটী ফাঁচী বজাৰত তাতে গড্ডি আছে, প্ৰত্যেক গড্ডিতে আমি মালবিলাক দিওঁ। তাতে আপোনাৰ এই আলুৰ বস্তা আছে, আলুৰ বস্তাত মানে একোটা হাঁচাত আমি পেকিং কৰি পেলাই 1 কুইণ্টেল 30 কেজি 20 কেজি তেনেকৈ আমি নাম্বাৰ দি পেলাই আমি গড্ডিত দিওঁ আৰু তেনেকৈ আমাক পে'মেণ্টটো কৰে। আকৌ আমি এবাৰ আমি আপোনাৰ ডিব্ৰুগড়তো আপুনি নগাঁৱতো বিক্ৰী কৰিছোঁ, আলু বিক্ৰী কৰিছোঁ। এই তেনেকৈ আমি তেতিয়াৰ পৰা আমি খেতিটো প্ৰধান বুলি আমি ধৰি লৈছোঁ। আৰু আমাৰ ইয়াতে ৰৌমাৰী 2 নং ৰৌমাৰীৰ আমাৰ সকলো শান্তি আমাৰ ৰাইজে, আমাৰ এইখিনি মানুহে তাৰমানে খেতিয়কে আমাৰ যথেষ্ট আমাৰ এইখিনি মানুহ পৰিশ্ৰম কৰে আৰু লগতে আমাৰ খিনি মাটিত চব খেতিয়ে হয়, চব খেতি হয়। আপুনি যি কৰে, আপুনি একেবাৰে ধান খেতিৰ পায়, আপোনাৰ বেহাৰৰ পায়, আপোনাৰ আলুৰ পায়, কবি মূলৰ পায়, আপোনাৰ জ্বলাৰ পায়, আপোনাৰ সমস্ত আমাৰ এইখিনি মাটি ইমান ধুনীয়া মাটি। আৰু এইবছৰ খেতিগিলাখনো যথেষ্ট ভাল হৈছে, মনগিলা আমাৰ খুব আনন্দ হৈছে এইবাৰ আমাৰ খেতিয়কৰ আৰু আমাৰ যিখন দলঙৰ কাৰণে আমাৰ বিশ্ব ছাৰে বনাই দিলাক, আমাৰ আৰু এতিয়া আনন্দ হৈছে আমাৰ গাঁৱৰ মানুহখিনি। আমি যিহেতু গড়েশ্বৰত মহিপাৰাত আমি মাৰ্কেটত মালখান্তি আমি নিব পাৰিম খুব আনন্দ কৰি। এতিয়া আমি প্ৰথমতে কবি কৰিলোঁ, তাৰপিছত বিলাহী আছে, তাৰপিছতে আমাৰ বিন আছে, তাৰপৰা আমাৰ ঘৰচীয়া আলু আছে, তাৰপৰা এই আৰু বাগনা আছে, এই জ্বলা আছে, লাও আছে, এইখিনিয়ে মই কৰিছোঁ। আৰু মই 15 বিঘা কৰিছোঁ, 15 বিঘা কৰিছোঁ। আমাৰ ভাই 3টা, আমি 3টা ভাই আমি 45 বিঘা মাটি কৰিছোঁ। হয়।
আৰু গাঁৱৰ তেনেকে বাকীগিলাও বহুত কৰিছে বাকীগিলাও বহুত কৰিছে আমাৰ ইয়াত মোটামুটি কমেও 400 বিঘা 500 বিঘামান মাটি হ'ব সকলোৱে শান্তি চব খেতিয়ক আমাৰ সকলো শান্তি আমাৰ খেতিয়ক আমাৰ ইয়াত চাকৰি খুব কম চাকৰি খেতি মানে মানুহ নাহে আমাৰ চুবাটোত মাত্ৰ 2 ঘৰ নে 3 ঘৰ চাকৰি কৰে বাকী চব খেতিয়কতে পৰিশ্ৰমতে আৰু খেতিতে লাগি থাকে সকলো শান্তি আৰু সেইখিনিয়ে আৰু আমাৰ সেনেকৈ আমি উপাৰ্জন কৰি আমাৰ ল'ৰা ছোৱালীখিনি পোহপালন দি এনেকৈ ডাঙৰ দীঘল কৰি সেই ঘৰতো এনেকৈ ষ্টাৰ্ট দিছোঁ ল'ৰা শান্তিক এনেকুৱাকৈ বছৰত তাৰমানে কোনোবা বছৰত ভাল হয় কোনোবা বছৰত ধৰক কোনোবা বছৰত 3 লাখ 4 লাখ সকলি যায় আৰু কোনোবা বছৰত নাযায় কোনোবা বছৰত তাৰমানে যেতিয়া মাৰ্কেটটোৰ লগত কথা হয় মাৰ্কেটটো যদি ভাল হয় তেতিয়াহ'লে আমাৰ উৎপাদনটো ইনকামটো ভাল হয় আৰু এইবছৰ খেতি ভাল হৈছে মানে ধান খেতি আমাৰ ভাল হৈছে আই লক্ষী মাই বাকী আমাৰ ওপৰত খেতিও এইবছৰ যথেষ্ট ভাল হৈছে আৰু যোৱা বছৰ আমাৰ অলপ নৰম খেতিও নৰম আছিল দামো নৰম আছিল এবাৰ যথেষ্ট ভাল হৈছে আৰু আমি ইয়াতে যি খেতি কৰে খেতিত আমাৰ মহিলাবিলাকৰো কষ্ট হয় পুৰুষটো হয়ে লগতে কামলাও ব্যৱহাৰ কৰা হয় সহযোগ কৰোঁ কেতিয়াবা তাৰমানে টাইমত ভাত খোৱাও নহয় এনেকুৱা হৈ যায় আৰু পথাৰতে লগা যায় এতিয়া কামলা লাগিলে ভাত বনাই লৈ আহিব লাগিল তাৰপিছত চাহ পানী যোগান ধৰিব লাগিল লগতে কামলাৰ লগত লাগবাও লাগিল নহ'লেনো আমি কেনেকৈ চলিম সেয়াই আৰু উপাৰ্জন আমাৰ খেতিৰ পৰাই আমি এনেকৈ চলি আছোঁ যে কবি বেঙেনা মূলা বিলাহী আলু ৰঙালাও এইবিলাক গোটেই খেতি আৰু আমাৰ আৰু এইবাৰ বৰ্তমান খেতি ভাল হৈছে ধান খেতিও ভাল হৈছে মাজতে কিবা পোকে খালে খাৱাত আমাৰ ইয়াতে গাঁও সেৱাকে খবৰে নলয় গাঁও সেৱাক এইফালে নাহে কোনো যোগাযোগেই নাই গতিকে কিবা হ'লে আমি নিজে মেডিচিনটো আনি কিনে এই ওপৰে ফচলতো আমি নিজে মেডিচিন আনি মাৰিব লাগে কাৰণ কেনেকৈ বজাৰৰ পৰা বিলাহীবিলাক দেখা পাওঁ এই নিউজ লাইভ টিভিত দেখোন দেখুৱাই থাকে কেনেকুৱা একদম মেডিচিনত ৰাতিটোৰ ভিতৰতে পকুৱাই দিয়ে কেনেকৈ খাওঁ বেমাৰ লাগি যাব ভয় লাগে আমাৰ খাবৰ কাৰণে আমি আৰু ঘৰত কৰাটোৱে আমি খাওঁ ফ্ৰেছ বস্তু আমি খায়ো ভাল পাওঁ গোবৰ সাৰ আৰু খলে যি আছে সৰিয়হৰ তেল পেৰি খলিয়াটো গুড়া কৰি এই গুড়ে এনেকৈ দি যায় খেতিৰ গাছৰ গুড়ে দিলে মানে খেতিটো ভাল হয় খায়ো ভাল লাগে বেঙেনাবিলাকো ধুনীয়া সিজি যায় আৰু খলে দিলে মানে সেইবিলাকে আৰু আমাৰ বেলেগ আমি কিনা সাৰ বেছি ব্যৱহাৰ কৰা নাযায় সেইকাৰণে কোনোবাই নিলেও মানে ভালে পায় আৰু কয় বস্তুটো খাই ভাল লাগে গাঁৱৰ বস্তু ফ্ৰেছ বস্তু বুলি কয় মই বোলো আমাৰ সাৰ বেছি নাই গোবৰ সাৰ সেইকাৰণে আমি খেতি কৰা মানুহ গোটেইকেইটা খেতিয়কে গোটেইখিনি খেতিয়ে কৰোঁ আমি কিন্তু আমাৰ ইয়াতে কি হৈছে আমি অৰিজিনেল বিধানটো নাপাওঁ অৰিজিনেল সাৰটো নাপাওঁ আমাৰ সেইটো বৰ নাটনি বস্তু তাৰমানে আমি সেইকাৰণে কিছু হেৰি হ'ব নোৱাৰোঁ ঠগি আছোঁ আমাৰ ওচৰে পাজৰে খেতি কৰি আছে এতিয়া হেৰি পৰা আনে এই খাৰুপেটীয়াৰ পৰা আনে বিধান ইফালে আনে বেংগলৰ পৰা বিধান আনে সেইবিলাক বিধান আনি ভাল উৎপাদন কৰি আছে কিন্তু আমাৰ ইয়াতে যিবিলাক বিধান কৰি আছোঁ আমি এইবিলাক গোৰেশ্বৰ খৰিয়াবাৰী এইবিলাকৰ পৰা আনো কিন্তু অৰিজিনেলটো নাহে অৰিজিনেল সাৰটো নাহে এইটো বস্তু কিবা পদ্ধতিৰে পাৱা কৰিব পাৰিলে বেংগলৰ বা হেৰিৰ খাৰুপেটীয়াৰ যিটো অৰিজিনেল বিধান সেইখিনি পাৱা কৰিলে আমাৰ খুব ভাল লাগিব তাৰমানে আমি এইখিনি কৰিব লাগিব চৰকাৰকো কওঁ এইখিনি কথাই কওঁ যাতে এই বিধানটোৰ প্ৰতি চকু ৰাখি গোটেইখিনিতে পায় ঠিক তেনেকুৱা অলপমান নজৰ কৰি দিয়ে যাতে বীজ আৰু সাৰ মানে সাৰ অৰিজিনেলটো আৰু যিটো অৰিজিনেল হয় সাৰ সেইটো সাৰ আমাৰ গোৰেশ্বৰ মুঠেও নাপায় অৰিজিনেল বীজ মুঠেও নাপায় আমি যিবিলাক কৰিছোঁ এইবিলাক ডুপ্লিকেট আৰু মানে যিবিলাক মই যোৱাকালি এজনক লাগ পালোঁ বন্ধাকবি কৰিছিলে সি আগতীয়া বন্ধাকবি সি হেৰি পৰা আনিছিল বোলে সি হেৰি পৰা আনিছিল বেংগলৰ পৰা আনিছিল এইখিনি কি বুলি কয় নহয় এয়া লতিবাৰীৰ পৰা সি দোকানী য'ত অৰ্ডাৰ দি পেলাই আনিছে 15 পেকেট দিছিল বোলে সি 15 পেকেট নানিলা 5 পেকেট আনিছে আনি কৈছে ধুনীয়া বিধান আৰু ধুনীয়া বিধান এনেকুৱা বিধান কৰিব মন যায় আৰু কম দিনৰ ভিতৰতে খেতি বান্ধ খাই আহে বেছ পেপাৰ আহে সি এতিয়া মোক যোৱাকালি কৈছে আৰু আহাবাৰ লাগিলে যোগাযোগ কৰিবি মোৰ লগত মই কৰিম এইটো বেংগলৰ পৰা আহে বিধানটো ঠিক তেনেকুৱা আৰু আমি সেইবিলাক তাৰমানে ৰাস্তা বিচাৰি আছোঁ কেনেকৈ পাওঁ অৰিজিনেল বীজটো আমিতো কৰোঁৱেই খেতি কৰাত কিন্তু অৰিজিনেলটো নাপাওঁ অৰিজিনেল সাৰটো নাপাওঁ ঘটনা এইখিনি হৈছে আমাৰ